পূজা পূজা দুর্গা পূজা। এই দুর্গা পূজা চোৱাৰ উদ্দেশ্যে বহুত ঘূৰিলোঁ ফুৰিলোঁ চালোঁ পূজা 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 দুৰ্গা পূজা পূজা এইখনি প্ৰাংগণত পূজা চোৱাৰ উদ্দেশ্যে সোমাইছোঁহি। তেতিয়াহ'লে ব'লক আমি পূজা মণ্ডপৰ পিনে। পূজা প্ৰাংগণৰ ভিতৰত এইটো মা দুৰ্গাৰ পূজা মণ্ডপ হয় আৰু ইয়াতে মা দুৰ্গাক প্ৰাৰ্থনা জনোৱা হয়, সেৱা জনোৱা হয়। তেতিয়াহ'লে ব'লক আমি আগলৈকে আগবাঢ়োহি। এনেকৈয়ে সিধাবাৰী বাকাইতাৰী ৪ নং শৰণাৰ্থীৰ দুৰ্গা পূজা প্ৰাংগণ আহি উপস্থিত হ'লহি। পূজাৰ কথা ক'লে আমি জিলেপিৰ কথা মনলৈ আহিবই। আমি প্ৰত্যেকেই পূজাত গৈ জিলেপি খাওঁ, জিলেপি ঘৰলৈ লৈ আহোঁ। তেতিয়াহ'লে ব'লক আৰু কিছু আমি আগুৱাই গৈহি। আমি পূজাৰ যিটো পৰিৱেশ, পূজাৰ যিটো ব্যৱস্থাপনা চাই লওঁহি। পূজাখনৰ ভিতৰত ঘূৰিলোঁ ফুৰিলোঁ চালোঁহি। লগে লগে কাষত থকা মঞ্চখনৰ ওচৰত গৈ নাট্য দলৰ নাট্যাভিনয়ো চালোঁ। গতিকে মই মোৰ এই নিশাটো এক পূজাৰ শুভ ৰাত্ৰি হিচাপে গ্ৰহণ কৰিলোঁ। লগে লগে মই মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁহি। ধন্যবাদ।